সদৌ অসমৰ ভৱিষ্যত অসমৰ প্ৰতিষ্ঠাপক দুই এষাৰ ক'বলৈ অনুৰোধ জনালোঁ। আমাৰ এই হিচাপটো আমি মানে অতি বহুত সোনকালে আমাৰ পুতুককৈ প্লেনিং কৰাৰ ফলত পুতুককৈ আলোচনা কৰি পেলাই আমি হিচাপটো ৰাখিলোঁ। তাত সকলো ইয়াত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিসকল ইউটিউবাৰ আছিলে আমাক এই মানে অনুষ্ঠানটো শেষ হোৱাৰ পিছতো তেওঁলোকৰ নামসমূহ আমাৰ হাতত জমা দিবলৈ অনুৰোধ জনালোঁ। কাৰণ কিয় তেজপুৰৰ ইউটিউব বুলি ক'ব গ'লে আমাৰ ইউটিউবটো এতিয়াও বহুত তল পৰি আছে আৰু সেই ক্ষেত্ৰত আমি সকলোৱে ইউটিউবাৰসকলে লগ কৰি পেলাই আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব। সেইবাবে আমি সকলোৱে এই কাৰ্যটো মাজত ল'ব লাগিব আৰু সকলোৱে ইয়াত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আমাৰ যিয়ে অৰ্গেনাইজ কৰিছে শোণিতপুৰ জিলাৰ ভৱিষ্যত অসমৰ অৰ্থাৎ ভিতৰত আঁচনি তেখেতসকলো সকলো কৰ্মকৰ্তাকে ইয়াত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত শোণিতপুৰ জিলাৰ প্ৰতিষ্ঠাপক মালিকা দাসক দুই এষাৰ ক'বলৈ অনুৰোধ জনালোঁ আৰু সভাখন আগুৱাই নিবলৈ অনুৰোধ জনালোঁ। প্ৰথমতেতো মই ৰাজাদা আৰু দয়াদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে নিজৰ ইমান ব্যস্ততাৰ মাজতো তেজপুৰলৈ আহিছে। আমি এতিয়া আমাৰ কাৰ্যসূচীখিনি নিষ্ঠা ৰাজা যিহেতু তোমালোকে বহু সময় পৰীক্ষা কৰি দিলৈ তেখেতসকলৰ লগত বাৰ্তালাপ কৰিবলৈ আমি মাইকটো তেওঁলোকৰ হাতত আগুৱাই দিলোঁ আৰু এতিয়া অনুষ্ঠানটো তেওঁলোকে আগুৱাই লৈ যাব। ধন্যবাদ। আমি তেজপুৰবাসী সকলোলৈ এটাই আকৌ এবাৰ জনালোঁ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ সকলো ইয়াত উপস্থিত হোৱাৰ বাবে। তেজপুৰ জিলা একে একে ধন্যবাদ। ভাল চবৰ ভাল নে? কিমান ভাল? ঠিক আছে, আজি লাইভ প্ৰুফ চাম। আমাৰ ভিডিঅ' চাইনে? ছাবস্ক্ৰাইব কোনে কোনে নাই কৰা হাত আপোনালোক নকৰা কোনে কোনে কৰিছে? মজা, থেংক ইউ। আৰু আমাৰ চেনেলৰ ভিডিঅ' আপোনালোকে চাইছে যিহেতু প্ৰবলিটো চাইছে লাগে গছত জন্ম হোৱা জানি কালৰ কেনে জানি হয়নে? সেইখিনি এইখিনি অকণ বেছিয়ে হয় বাকী দেখি নহওক। আৰু এতিয়াতো অসমত অকাত থকা মানুহ ওলাই আছে, বন্ধু পাইছে হয়নে? অকাত থকা মানুহৰ নামটো ক'ব নালাগে বাৰু, কোনে ওলাইছে হয় নহয়? আমি আশা কৰোঁ অসমত যাতে এনেকুৱা এনেকুৱা মানুহ ওলাই থাকক আৰু অনাগত দিনত আমি ভিডিঅ' বনাই থাকোঁ আৰু আপোনালোকে চাবলৈ পাই থাকে হয়নে? বঢ়িয়া। লাষ্ট টাইম তেজপুৰ আমাৰ ইণ্ট্ৰটো দেখি গৈছে। আমাৰ যদি ইণ্ট্ৰ আছিলে যে নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ সৰু এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজা। থেংক ইউ। So first of all, thank you so much. আৰু আমাৰ মানে কি হ'ল প্ৰগ্ৰেমটো কলেজত ফিল্ডত আছিলে, সকলোৱে গম পাই মই ষ্টৰি দিছিলোঁ। তই চাইছিলি? তাত মানে কিবা চৰকাৰৰ এখন মিটিং মামাই গোটেই খতম কৰি দিছে। ভোগালী মেলা ন? চ' সেইটো কাৰণে ইয়ালৈ হ'ল। আৰু আমি ষ্টৰি যেতিয়া দিছিলোঁ কলেজত ফিল্ডত বুলি পেলাই, চ' সকলোৱে মানে কলেজত ফিল্ডত এতিয়াও আছে নেকি মই নাজানো, কাৰণ আছে নহয় আছে নহয়। চ' সেইটো কাৰণে প্ৰব্লেমটো হৈ গ'ল। আৰু আমি যদি আগতীয়াকৈ যদি ষ্টৰি মানে সঠিক জেগাকণে যদি ষ্টৰি দিয়াহেঁতেন হয়তো ইয়াতকৈ এতিয়াও বহুতখিনি মানুহ আৰু সংখ্যাৰ কোনো শিকিব নোৱাৰি। আমাৰ কাৰণে তোমালোকে বহুতখিনি আৰু থেংক ইউ ছ' মাছ ইমানখিনি ইউটিউব চেনেলটোত আমাৰ মৰম চেনেল দিয়াৰ কাৰণে। বাকী ইয়াত সকলোৱে মোৰ ভিডিঅ' চাইনে? কিমান ভাল পোৱা? আই লাভ ইউ এটা কোনে ক'ব? বাকী সকলো তেজপুৰ নে বেলেগ জেগাও আছে? আমাৰ তেজপুৰ ন? অংশুমানৰ এটা কথা কৈছিলে এতিয়া একে একে দুই তেজপুৰ।
ই পেটুৱাই বেয়া কৰিছে অনুজীৱন থেংক ইউ বহুত বেছি ধন্যবাদ নবীন বঢ়িয়া তোমালোকৰ আজি সমগ্ৰ শুনিব লগ পাইছা কিবা সুধিবলগীয়া প্ৰশ্ন আছে নেকি আমি সকলোকে এটা চান্স দিম নিজৰ ইউটিউব চেনেলৰ কাৰণেও ক'ব পাৰা বা নিজে যদি এতিয়াই বাইক ল'ব বিচাৰিছা তুমি এনেকৈ ল'ব পাৰা তো আমি সকলোকে এটা মাইক তলত দিম আৰু এটা মাইক ওপৰত এটা মাইক তলৰ পৰা প্ৰশ্ন আহিব আৰু এটা মাইক ওপৰৰ পৰা উত্তৰ দিব ঠিক আছে নে নাই প্ৰশ্ন আছেনে নাই প্ৰথমতে প্ৰশ্ন আছে ইয়াত ইউটিউবাৰ কোন সঁচাকে বাৰু ইয়াত ইউটিউবাৰ নাই নেকি আছা আৰু কোন ইউটিউবাৰ আছে আৰু ইমান দূৰত কিছে যে অহা হৈছে আমাৰ কিন্তু এটা কথা দেই আমাৰ দৰদাই কিন্তু ছোৱালী কিন্তু খুব ভাল পাই কিন্তু দেই ৰাতি আমাৰ এটা কথাই সুধি আছে ছোৱালী আহিবনে নাই আগতে এনেকুৱা নহয় কিন্তু আগতে আকৌ ল'ৰাখিনিক সুধি আছে ল'ৰাখিনি আহিবনে নাই মই মানে কোলা মানুহ কোলা কথা ছোৱালী ঘৰ পাওঁ সেই বিয়া পাতি ভুল কৰিলো জীৱনত নহ'লে এইটো আজি দৰাই দিছিলকে ময়ো চাব পাৰিলো ছোৱালী কিন্তু অলপ চাওঁ মই ছোৱালী চোৱাত কাৰো আপত্তি নাই নহয় ভগৱানে চকুকেইটা দিছে যেতিয়া ছোৱালীটো চাব লাগিব এতিয়া কথাটো কি মানে ঘৰত থাকিলে বেলেগক চাওঁ বাহিৰত আহিলে বেলেগক চাওঁ নহয় জানো একদম এইটো ভিডিঅ' ইউটিউবত তাৰপিছত মই সংসাৰ ভাঙি দিয়া তোমালোকতো জুইয়ে সদায় মোৰ সংসাৰটো জুই লগাই দিয়া সেইটোৱে লাগে আৰু ধন্যবাদ ৰাজাদাৰ লগত আছে আমি নিজকে শেষ করি সকলো হৈ গ'ল 24 ঘণ্টাৰ ভিতৰত আমি এইটো ঠিক কৰিব লগা হৈ গ'ল তাৰ কাৰণে অলপ মাৰ্জিনটো বহুত লৰালৰিকে অনুষ্ঠানটো গ'ল ভাল লাগিলে আৰু সেইটোৱে অলপ আগত যে ক'লে যে হেটাৰ বা লগৰ সেইটো কথা নাই হয়তো সকলোকে ভাল নাপাবও পাৰে সকলোকে বেয়াও নাপায় তো কাৰোবাক কোনোবাই ভাল পাব পাৰে কোনোবাই বেয়া পাব পাৰে সেইটোত মাথা মাৰি থাকিলে জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰিবা চবকে ভাল পাব লাগিব আমি ভাল পাওঁ নহয় কাম হ'ব হৰি নামতো কেতিয়াবা বেয়া কমেণ্ট আহে ঠিক আছে হৰি নামতো ডিছলাইক থাকে ইমান বেছি ভাবি থাকি লাভ নাই এইবিলাক নিজৰ কাম নিজে কৰি যোৱা অ'কে থেংক ইউ ছ' মাছ ভাল লাগিল লাভ ইউ